আমাক আমন্ত্ৰণ ভাগ জনাই আনিছে। তাৰ বাবে আমি আয়োজক সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এনেকৈ ঘূৰি ফুৰা উদ্দেশ্য হৈছে একান্ত ঈশ্বৰক ভক্তি কৰা। গতিকে আমি সকলোৱে জানো কলিৰ যুগত নামেই শ্ৰেষ্ঠ। কলিৰ যুগত আমাক কলিয়ে এনেকৈ আগুচি ধৰিছে যে আমি মানুহবোৰ টিপপৰুৱা হৈ পৰিছোঁ, জীৱনৰ কোনো ভৰসাই নাই। গতিকে এনেহেন কলিৰ কালত আমাক গুৰুজনাই আদৰ্শ দেখুৱাই থৈ গৈছে, অকল ঈশ্বৰৰ নাম ল'লে পাপ খণ্ডন হ'ব। চাৰিটা যুগ, চাৰি যুগত চাৰি ধৰ্ম, অন্য যুগত বহুত তপস্যা কৰিব লাগিছিলে, কিন্তু কলিৰ যুগত কোনো কষ্টৰ কথা আহিয়ে নপৰে। কেৱল ঈশ্বৰৰ নাম মুখেৰে ল'লেই হ'ল, সকলো পাপ খণ্ডন হ'ব বুলি ভাগৱতত ব্যাখ্যা কৰিছে। গতিকে আমি আহিছোঁ আপোনালোকৰ মাজলৈ ঈশ্বৰ গুণানী কীৰ্তন কৰিবলৈ, যিমান পাৰোঁ তিমান আমি চেষ্টাহে কৰি আছোঁ। গতিকে আপোনালোকৰ এনেধৰণৰ জনসমাগম দেখি আমি যথেষ্ট সুখী হৈছোঁ। গতিকে আমি আহিছোঁ ঈশ্বৰ গুণানী কীৰ্তন কৰিবলৈ, আপোনালোকে আহিছে হয়তো আমাৰ লগত সাক্ষী হ'বলৈ। গতিকে আমি এই নলডুবা ৰাইজৰ আৰু মৰিগাঁৱৰ আমাৰ এই দলটিৰ লগত এটি সাক্ষী হৈ ৰওঁ। অকল আমিয়ে নহয়, ঈশ্বৰৰ নাম ল'বলৈ কোনো এলাহ কৰিব নালাগে। গতিকে আমাৰ লগত যদি অকণমান আপোনালোকে হাত চাপৰি বজায়, যদি নামটি জানে তেনেহ'লে অকণমান গালিও আমি ভাল পাওঁ। গতিকে আপোনালোকৰ অকল আইসকলে নহয়, সমস্ত বাপ সমস্ত সমূহ ৰাইজ সকলোৰে অকণমান সহায় সহযোগিতা